কবিতাৰ শিৰোনাম নষ্টালজিয়া। কবি পাহাৰ ফুকন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলৰ প্ৰতিজন বিদায়ী আৱাসীৰ হাতত। হেল্ল' হেল্ল' হেল্ল', মৰমৰ ভাইহঁতো কেনে আছে আপোনালোক? হেল্ল', খবৰ খাতি ল'বৰ বৰ মন যায়। আচলতে আমি এনেকৈ লগ হওঁ, আমি এনেকৈ এৰি হওঁ, আমি ক্ৰমশ হেৰাই যাওঁ মাথোন স্বপ্নীল জীৱনৰ বাটে বাটে। এটা সময় আছিল PNGB হোষ্টেলৰ মায়াবী নিশা, এটি দুটি মাতাল নলে গলে লগা নিশাবোৰ। তুমি কৈছিলা যে বন্ধু, লাইফ ইজ এ চিগাৰেট, স্মক ইট। তোমাৰ মনত আছে চাগে, নহয়নে? আপাতত দুখ সময়ৰ সৈতে মুখামুখি হোৱাৰ পাছত এসাগৰ হুমুনিয়া কাঢ়ি কৈছা তুমি, লাইফ ইজ এ 3 পেগছ ৱাইন, ড্ৰিংক ইট। কেনে আছে আপোনালোক জানিবৰ বৰ মন যায়। গধূলিতে গোলপীয়া ৰাগীৰ পিয়লাত আলফুল চুমা আঁকি মতলীয়া হয়নে কেতিয়াবা? বিশ্বাস কৰক, জানিবৰ বৰ মন যায়। কেতিয়াবা এনেকুৱা হয়, এক পেগ খায়ো নোখোৱাকৈ শুই পৰোঁ টোপনিৰ শীতল কোলাত। কেতিয়াবা দেখোন 5 পেগ খায়ো নধৰে ৰাগী, উজাগৰে কটাওঁ জানেনে দুখ ভৰা নিশা। আপোনা খবৰো বাৰু কেতিয়াবা এনেকুৱা হৈছিলনে? সঁচাই কৈছোঁ, জানিবৰ বৰ মন যায়। দশপুত্ৰ হেনো সমকন্যা, এজনী কন্যা সন্তান হেনো 10টা ল'ৰাৰ সমান। সেই ফালৰ পৰা মোৰ ল'ৰা 10টা, হয়নে? কাৰোবাৰ চাগে 20টা, হেনো 30টা, নহয়নে বাৰু? নিজৰ নিজৰ গাত চিকুটি চাওক। বিবাহৰ আগতে ব্লেক ডগটো অচিনাকি আছিল। বন্ধু এজনে সিদিনা SMS এটা দিলে, হেনো ৰেজাত আমাৰ দুয়োৰে একেলগে চলে। আমাৰহে কিনো কপাল ঈশ্বৰ, এ পৃথিৱী গালি আশীৰ্বাদ বুলি ল'ব লাগে আকোৱালি। আপোনাৰ ক্ষেত্ৰতো বাৰু এনেকুৱা হয় নেকি? বিশ্বাস কৰক, জানিবৰ বৰ মন যায়। C ব্লকৰ প্ৰথম মহলাৰ 207 নং কোঠাত কোনোবা অখ্যাত কবিয়ে ৱালত লিখি গৈছিল, কাৰোবাৰ বুকুত লিখিলা ঠিকনা, হেৰুৱালা হৃদয়। আৰু আজি হাঁহি হাঁহি তোমালোকে কোৱা, মই নদী হ'ম, মই মাটি হ'ম, মই আকাশ হ'ম। এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্টৰ সন্মুখৰ সেই নাহৰ জোপাই সাক্ষী, তোমাৰ মোৰ সেই জোনাকী নিশা। পাহাৰৰ বুকুত উচুপি উচুপি কৈছিলা তুমি, ঘৰত হেনো তোমাৰ বিয়াৰ যুঁজা চলিছে। আকাশখন নীলাকাশ একেখনেই, তুমি মই আপোনালোক পলাম নকলৈ। মনৰ চোতালত সপোনত আমি লগ হওঁ, কথা পাতোঁ, আড্ডা দিওঁ, পাৰ্টি খাওঁ। জীৱন মানে জীৱনেই, আৰু যৌৱন মানে যৌৱনেই। মৰমৰ PNGB হোষ্টেলটো হ'ব এটা তাজমহল, বুকুৰ গভীৰত সাৰ পাই উঠিব মমতাজে। আমি হ'ম তাহানিৰ একোজন চাহজাহান, হাঁহি কান্দোনেৰে মুখৰিত হ'ব ছাত্ৰাবাসৰ বাকৰি। পাৰ ভাঙি ভাঙি বুকুৰ কথাবোৰ ওলাই আহিব, এৰাতিত শেষেই নহ'ব অতীতৰ জীৱন গাথা। হেল্ল' হেল্ল', মই পাহাৰ দাই A আৰু B ব্লকত লিখিছিলোঁ বিদায় পৰৰ সেই দুখৰ স্তবক্তি। ৰুমটোক কম বুলিও ক'ব পৰা নাই, আৰু 2 দিন পাছতে মই ইয়াৰ পৰা একেবাৰে গুচি যামগৈ। মৰমী কোঠাটোৱে নিজেই যেন অনুমান কৰি লৈছে এই দুখসহ শোকগাথা। হুমুনিয়াহবোৰে ভিৰ কৰিছেহি দেখোন তোমাৰ মোৰ উদং কলিজাত। বিদায় পৰত সংলাপ নালাগে, তথাপিতো সংগোপনে বয় চকুলো আন্ধাৰতে নিয়ৰৰ দৰে টোপাটোপে। মনত আছে চাগে আপোনালোকৰ, জনাবচোন দেই। এলুমনি মিটত আমি একেলগ হ'ম 2022 চনৰ কোনোবা এটা জোনাকত। ভেনু হ'ব চেনেহৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়। আমি আকৌ 2022ত আড্ডা দিম, পাৰ ভাঙি ভাঙি বুকুৰ কথা পাতিম, কিয়নো জীৱনটো যে এনেকুৱাই
কিছু সতীৰ্থক আমি হেৰুৱালোঁ। আমি এদিন লগ হমেই হওঁ। এটা উকি আপোনা আপুনি ওলাই আহিব, সোঁৱৰণিবোৰ পুনৰ জীপাল হ'ব। তেতিয়া ক'ব আপোনালোকে, পাহাৰদাই 6টা ঋতুৰ মাজত এটা যোগসূত্ৰ আনিছিলে আপোনালোকৰ মৰমী কোলাত। PNGB হোষ্টেল, পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়।